কবিতাৰ শিৰোনাম যাত্ৰা। কথা দীনেশ চন্দ্ৰ দাস, আবৃত্তি অমৰজ্যোতি দাস। ভৰ দুপৰীয়া চাহ বিচাৰি কোলা হৈছো, পামনে শীতল কোলা। মা তেতিত বিস্মৃত স্বপ্ন, তেজ উদ্যানৰ মৌৰস কঢ়িয়াই কি আনন্দ। ক্ৰমাৎ নুমাই আহিছে কলিতা, হুৱা দুৱা অৰণ্য তেতি ভেঁচা। নিসংগতাৰ লগত বহু দিনৰে চিনাকি, প্ৰশ্ৰয় নিদিওঁ আঘাতো যে অমৃত সমান। মোৰ ভিতৰতে এখন কুৰুক্ষেত্ৰ, এহাতে তৰোৱাল আনখন হাতত ঢাল। নিজেই নিজক প্ৰহাৰ কৰিছোঁ, নিজৰ পৰা আত্মগোপন কৰিছোঁ। পুৱা সন্ধ্যা সোণালী সপোন বুকুত তিৰবিৰাই জোন, বসন্ত ৰাতিৰ আচৰণ পানী ঢৌৰ দৰে বিস্ময় পোহৰে আলোকিছে মন। হয়তো মাৰ গৰ্ভতে শিকিছিলোঁ ফুল ফুলোৱাৰ মন্ত্ৰ, দীঘল উশাহত এক বিষাদ সুগন্ধ। কোনে কাঁহে বুকুৰ কাঁইট, গাখীৰত ডুবিও বগা হ'ব নোৱাৰিলে। বুদ্ধিমনৰ ডিঙি খহে বিধিৰ বানত, ক্ৰমশ গধুৰ হ'ব ধৰা শৰীৰ অন্ত পৰিব ঘামি শুকাই যোৱাতে। পাতলাব খুজিছিলোঁ, বহুদিন বুকুৱেদি সৰকি যায় যৌৱন কাৰ। পাৰ বিচাৰিয়েই এই যাত্ৰা, কৰ্ষিত মাটিৰ সুবাসত সপোন ফুলে। মোজাক নিতৌ আহে শিৰা উপশিৰাত ঢৌ উঠে। ধন্যবাদ। And thank you for watching this video. Do like and subscribe to our channel. Thank you.